বন্ধু বিফল আজি আমি জেনাৰেল নলেজত কেইটামান প্ৰশ্ন আলোচনা কৰিম। ষ্টাৰ্ট কৰি দিলোঁ। প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়ে কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি? আমি সকলোৱে জানো এখন পামিৰ মালভূমি হয়। তাৰপিছত প্ৰশ্নটো হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিলে চন্দ্ৰগুপ্ত মৌৰ্য। তাৰপিছত হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম সাহিত্য ৰাষ্ট্ৰীয় গীত বুলি কৈছে, ইয়াতে বন্দে মাতৰম হ'ব। যদি সংগীত বুলি ক'লে জন গণ মন হ'লে। তাৰপিছতে হুমায়ুনৰ পুত্ৰ কোন আছিলে? হুমায়ুনৰ পুত্ৰ আছিলে আকবৰ। খ্ৰীষ্টাব্দ 326 চনত কোন মেডিচিডনৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিল? এইটো হৈছে আলেকজেণ্ডাৰ দি গ্ৰেট। গভীৰ মৰুভূমি কোন মহাদেশত অৱস্থিত? গভীৰ মৰুভূমি আছে আমাৰ এছিয়া মহাদেশত, আমি যিখন মহাদেশত আছোঁ। বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল? এইটো হৈছে চৈতন্য। তাৰপিছত কোৱেশ্যনটো আছে ভাৰতীয় সংসদৰ উচ্চ সদনক কি নাম বুজায়? উচ্চ সদনক আমি সকলোৱে জানো সেইটো হ'ব ৰাজ্যসভা, আৰু নিম্ন সদনক লোকসভা বুলি জনা যায়। লাক্ষাদ্বীপ তলত দিয়ে কোনখন সাগৰত অৱস্থিত? লাক্ষাদ্বীপ এইটো আছে আৰৱ সাগৰত। জাপানৰ ৰাজধানী কোনখন? জাপানৰ ৰাজধানী হৈছে কি? টকিঅ', আমি সকলোৱে জানো। তলত দিয়ে কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত? স্বৰ্ণ মন্দিৰ আছে অমৃতসৰত। নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে? নামদফা ৰাষ্ট্ৰীয় উদ্যান আমাৰ লাগি থকা দেশখন হৈছে অৰুণাচল প্ৰদেশ, এইখনতো আছে। যে লাক্ষাদ্বীপ তলত দিয়ে কোনখন সাগৰত অৱস্থিত? লাক্ষাদ্বীপ আমি অলপ আগতে আলোচনা কৰোঁ আৰৱ সাগৰত। 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হৈছে? এইখন হৈছে মিৰাট। মিৰাটৰ পৰা 1857 চনৰ বিদ্ৰোহ মানে কি বিদ্ৰোহ? সেইটো 1857 চনৰ প্লাচি চিপাহী আহিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম সাহিত্য সেইটো ক'লোৱে মই বন্দে মাতৰম। সংগীত বুলি ক'লে জনগণ হ'লে। ভাৰতীয় সংসদৰ উচ্চ সদন কি বুলি এইটো কয়? ৰাজ্যসভা। ইউনিচেফৰ মুখ্য কাৰ্যালয়, এইটো ইউনিচেফৰ মুখ্য কাৰ্যালয় আমি সকলো জানো নিউয়ৰ্ক। যদি আমি ৱাশ্বিংটন ডিচি বা পুৰা কৰি ৱাশ্বিংটন ডিচি, পেৰিছ, জেনেভা মাৰি দিওঁ সেইটো ভুল হৈ যাব, নিউয়ৰ্ক হয়। তলতীয় কোনটো ভাৰতৰ এটা বন্দৰ হয়? ভাৰতৰ এটা বন্দৰ নহয়, এইটো হৈছে মহীশূৰ, আৰু বাকীবিলাক ভাৰতৰ বন্দৰ হয় সেইবিলাক। ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিলে ৰাজেন্দ্ৰ প্ৰসাদ, আমি সকলোৱে জানো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত কোৱেশ্যনটো হৈছে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিলে এইটো এমাণ্ডছেনে আৱিষ্কাৰ কৰিছিলে। তলত দি কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য? ৰাষ্ট্ৰসংঘৰ স্থায়ী হয় ফ্ৰান্সৰ হয়, চীনৰ হয়, জাপানখন নহয়। তলত দিয়ে কোনটো ভাষা জাতীয় সংবিধানত স্বীকৃত নহয়? বাকী মৈথিলী, পাৰ্চী, বড়ো এইবিলাক হৈছে হিন্দীটো নহয়। পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচনা অলমা বাগিচাখন ক'ত আছে? সেইটো আছে বেবিলিয়নত। ডিব্ৰুগড় তলত দিয়ে কোনখন নদীৰ পাৰত অৱস্থিত? ডিব্ৰুগড় আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰ নদীত আছে, এইটো ডিব্ৰু বুলি নামাতে ব্ৰহ্মপুত্ৰ হয়। আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো? আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ হৈছে বৃহস্পতি। ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিলে? সেইটো অলপ আগতে আলোচনা কৰোঁ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰত ত্যাগ আন্দোলন ক'ত চনত আৰম্ভ হৈছিল? ভাৰত ত্যাগ আৰম্ভ হৈছিলে 1942 চনত। হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত? হাৰিয়ানা আমি যে নপৰাকৈ দেৰাদুন, চণ্ডীগড়, কুৰগাঁও যিবোৰ মাৰি দিওঁ এইটো ভুল হৈ যাব। চণ্ডীগড় হয় ইয়াতো শুদ্ধ উত্তৰটো হবে চণ্ডীগড়। পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল? এইটো হৈছে 14 আগষ্ট 1947 চনত। আমাৰতো 15 আগষ্ট হৈছিলে। দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিলে? এইটো ক'লোৱে অলপ আগত এমাণ্ডছেনে। তলত দিয়ে কোনখন ৰাষ্ট্ৰৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে? সেইটো পশ্চিমবংগ হয়। জাপানৰ ৰাজধানী কোনখন? জাপানৰ আমি সকলোৱে জানো টকিঅ'। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী বুলি কৈছে এইটো হ'ব নীল নদী, আৰু যদি ডাঙৰ ক'লে হয় তেতিয়া আমাজন নদী হয়। দীঘল বুলি কৈছে নীল নদী হয়। 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হৈছে? মিৰাট।
লেণ্ড অফ হোৱাইট এলিফেণ্ট, এইটো থাইলেণ্ড হয়, আমাৰ কোনখন দেশ জনা যায়, থাইলেণ্ড। ৰামচৰিত মানস কোনে লিখিছিলে, এইটো সকলোৱে জানো তুলসীদাসে লিখিছিল ৰামচৰিত মানস। আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো, আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি। চুয়েজ কেনেল ভূমধ্য সাগৰ কাৰ সৈতে সংযোগ হৈছে, এইটো আছে লোহিত সাগৰৰ লগত সংযোগ আছে। ইউনেস্কোৰ মুখ্য কাৰ্যালয়, এইটো অলপ আগতে মই আলোচনা কৰিছিলোঁ, এইটো এনচাৰটো হ'ব নিউয়ৰ্ক হয়। চ' আজি এইখিনি আছিলে। চেনেলটো ছাবস্ক্ৰাইব যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈ ভিডিঅ' পাব থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আজিলৈ এইখিনিয়ে, আকৌ লগ পাম, থেংক ইউ।